জুবিন গাৰ্গৰ আৰু যদি 20 বছৰ জীয়াই থাকি তেওঁ থাকিলেহেঁতেন অসমীয়াক বহুত বস্তু দি যাব পাৰিলেহেঁতেন। এতিয়া কি এইটোতে আমাৰ বেছি দুখ লাগিছে যে জানি বুজিও সিদ্ধাৰ্থ শৰ্মাই কিয় তেওঁক বাৰণ নকৰিলে, তেওঁক সাগৰলৈ কিয় লৈ গ'লে, যিজনে প্ৰতি অসমীয়াৰ হৃদয়ে হৃদয়ে মৰমৰ মৌধালি কিয় পুনু এৰি গ'লা, যমুনাৰ জলে কানাই নাও মেলে মাথাৰে মুকলি পাখি, ইপাৰৰে পৰা ৰাধাই ডাক দিলে মুখে পাৰে কৰা বুলি। আজিকালি দেখা পাওঁ বিয়াবোৰত সৰু বিয়া হ'লেও জোৰোণখনৰ হৈ যোৱাৰ পিছতেই খালি আইসকলে খালি পইচাৰ ধান্দাত নাম গাবলৈ আৰম্ভ কৰে। দৰাই দৰাই আহিছে, সুদা হাতে নাহিব, মৰ্টন টপি লৈ আহিব, এনেকৈ বুলি নাম গায়। ৰামে কৃষ্ণ ৰামে দি পঠাইছে, ৰামে কৃষ্ণ বিচিত্ৰ অলংকাৰ, হৰি মূৰৈ হাতে জোৰে কৰি লোৱা। আমি আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছোঁ শ্ৰীযুতা ক্ষীৰদা কাকতি আইতাৰ লগত। ক্ষীৰদা কাকতি আইতা এগৰাকী বিশিষ্ট শিক্ষয়িত্ৰী আছিল, লগতে এগৰাকী সামাজিক কৰ্মী আৰু সাংস্কৃতিক কৰ্মী, যাৰ কণ্ঠত এতিয়াও সৰস্বতী নিবাস কৰি আছে। আইতা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, তোমালোককো নমস্কাৰ। হয়, আমি বিভিন্ন কথা পাতিম আজি আপোনাৰ লগত। ৰাইজৰ লগত আপোনাক পৰিচয় কৰাই দিবলৈ আমি আগবাঢ়িছোঁ। আচলতে আপোনাক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই, সকলোৱে আপোনাক চিনি পায়। তথাপিতো আমি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে যাতে আপোনাৰ এই বয়সতো যিটো আপোনাৰ প্ৰতিভা জীয়াই আছে তাক যাতে দেখে, তাৰ কাৰণে আমি প্ৰয়াস কৰিম। প্ৰথমতে অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ কণ্ঠত এফাকি গীতৰ কলিৰে। এতিয়া যেতিয়া ভূপেন হাজৰিকাৰ যিদিনাখন মৰিছিল সেইদিনাখন টিভি ওচৰত বহি বহুত কান্দিছিলোঁ, আৰু তেতিয়াই অনুভৱ কৰি পেলাই এটা গীত লিখিছিলোঁ। গীতটো মই জেগাটো গাইছোঁ পিছে, তথাপিতো তাৰে বাৰু অকণমান গাই দিওঁ। তুমি কোন সৰগৰ তৰা আহি উজলালা ধৰা, প্ৰতি অসমীয়াৰ হৃদয়ে হৃদয়ে মৰমৰ মৌধালি কিয় পুনু এৰি গ'লা, প্ৰতি অসমীয়াৰ হৃদয়ে হৃদয়ে চেনেহৰ পজা সাজি কিয় পুনু এৰি গ'লা। সঁচাকৈ এটা খুব সুন্দৰ গীত আপুনি ৰচনা কৰিছে। যি হওক, প্ৰথমতে মই কথা পাতিব বিচাৰিম আপোনাৰ অকণমান শৈশৱৰ বিষয়ে। কাৰণ আপুনি যিখিনি সময়ত ডাঙৰ দীঘল হৈছিলে সেই সময়খিনিত সংগীত বিদ্যালয়ে হওক বা ছোৱালীবিলাকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বৰ এটা সুবিধাজনক পৰিস্থিতি নাছিলে। গতিকে সেইখিনিৰ মাজতো আপুনি কেনেকৈ সংগীত শিকিছিলে বা পঢ়া শুনাটো আগবঢ়াই লৈ গৈছিলে, অকণমান চমুকৈ আপোনাৰ শৈশৱৰ কথাখিনি জানিব বিচাৰিম। মোৰ ঘৰ লখিমপুৰৰ, উত্তৰ লখিমপুৰৰ পানীগাঁৱত। মোৰ দেউতাৰ নাম স্বৰ্গীয় মাণিক চন্দ্ৰ বৰা আৰু মাতৃৰ নাম হ'ল স্বৰ্গীয় কৰুণা বৰা। মই 1940 চনত জন্মগ্ৰহণ কৰিছিলোঁ পানীগাঁৱত। স্বাধীনতাৰ আগতে? স্বাধীনতাৰ আগতে 40 চনত। হয়। সেই সময়ত সঁচাকৈ তুমি কোৱাৰ দৰে সেই সময়ত কোনো ছোৱালীৰ নাৰী শিক্ষাৰ প্ৰতি কাৰো দায়িত্ব নাছিল, চৰকাৰো নাছিল, অভিভাৱকৰো নাছিল, সমাজৰো নাছিল। মুঠতে ছোৱালীয়ে পঢ়িব নালাগে, কাৰণ ছোৱালীয়ে পঢ়িলেই চিঠি চলাই এটালৈ গুচি যাব, এইটো প্ৰত্যেক অভিভাৱকে কৈছিলে। তাৰপিছতো আমি ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰ আছিলে, তেখেত ঢুকালে। তেখেত বহুত শিক্ষানুৰাগী, শিক্ষাপ্ৰেমী, গতিকে তেওঁ অতি যত্ন কৰি মোৰ অলপমান উৎপতীয়া স্বভাৱ এটা দেখি তেওঁ ঘৰলৈ আহি মোক নি স্কুলত তাপ লগাই পঢ়ুৱাইছিলে। আৰু তেনেকৈ পঢ়ি মই এটা সময়ত ইংৰাজী স্কুলখনো খুলিলে সময়ত, সেইখনৰ পৰা MV আৰু ME পাছ কৰিলোঁ। তাৰপিছত পঢ়াৰ আমাৰ সুবিধা নাই, কাৰণ পানীগাঁৱৰ বাহিৰে, পানীগাঁৱত এখন MV স্কুলেই উচ্চ শিক্ষাৰ স্থলী, তাৰ বাহিৰে একেবাৰে লখিমপুৰ টাউনৰ পৰা আৰম্ভ কৰি সিপিনে ঘাগৰলৈকে যিমান দূৰ
বৃত্ত আকাৰে চোৱা যায় বহুত দূৰলৈকে ক'তো স্কুল নাই বহুত দূৰে দূৰে এখন মাত্ৰ LP স্কুল আছিলে সেই LP স্কুলত পঢ়াৰো মানে ছোৱালী নাই ল'ৰাবিলাকে পঢ়িও প্ৰায় স্কুল এৰে আৰু আমাৰ পানীগাঁওখন সেই সময়তেই খুব উন্নতি প্ৰধান দেশ আছিল গাঁও আছিলে শিল্প কলা এইবিলাকত বহুত আগবঢ়া আছিলে তাৰ পৰাই নিৰ্মাণ হৈছে বিভিন্ন ঠাইৰ পৰা আহি তাতে শিল্পীসকলে নাটক থিয়েটাৰ কৰিছিলে আৰু সেই সময়ছোৱাত গগৈদেৱে আমাক শিকাইছিলে আৰু মই নৃত্যত মই আৰু বংশী ভূঞা ঘৈণীয়েক জ্যোতি ভূঞাই আমি 4টা ৰূপৰ মেডেল পাইছিলোঁ তাৰ পৰা আপুনি সেই সৰুতে গুণগুণোৱা কিবা এটা লোকগীতৰ কলি যদি আমি দৰ্শকসকলক অকণমান গাই শুনাই দিয়ে আমাৰ ভাল লাগিব আপুনি সৰুতে মাৰ মুখৰ পৰা শিকিছোঁ বুলি কৈছে বা বিভিন্ন এটা পৰিৱেশো আপুনি পাইছিলে অকণমানকৈ হ'লেও গতিকে সৰুতে মাৰ মুখৰ পৰা শুনা কৈছা যেতিয়া মই মাৰ মুখৰ পৰা শুনা ৰামায়ণৰ এটি অংশ গাইছোঁ নিশ্চয় দেই যেতিয়া ৰাম লক্ষ্মণ বনলৈ যাওঁতে সীতাক হৰণ কৰি নিছিলে সেই সীতাক বিচাৰি ৰামে গছ গছনি পশু পক্ষী চবকে বিচাৰি ফুৰিছিলে সেই সময়ত ৰামে গাইছিলে তোকেহে মই সুধি যাওঁ তিন তৰুলতা সুবৰ্ণে বন্ধাই যাওঁ জীৱ এটি পন্থেও নিবহেন দেখিলি জনক ৰজাৰ জীৱ তোকেহে মই সুধি যাওঁ চাকৈ চকুবা সুবৰ্ণে বন্ধাই যাওঁ জীৱ এটি পন্থেও নিবহেন দেখিলি জনক ৰজাৰ জীৱ অকল চকুৱা মই ৰামে চন্দ্ৰ দুজনী ভাৰ যাৰকো ৰামে লক্ষ্মণ দুটি ভাই ফুৰা বিয়া কোলে হোক এইখিনিতে মই এটা কথা আপোনাক সুধিছোঁ যিহেতু আপুনি 40 চনত জন্ম বুলি কৈছে মানে ভাৰত স্বাধীন হোৱাৰ সময়খিনি আপুনি 7 বছৰ বয়স প্ৰায় আপোনাৰ হৈছে গতিকে আপোনাৰ কিবা মনত আছেনে সেইখিনি সময়ত ভাৰত স্বাধীনতা আন্দোলনৰ লগত জড়িত কিবা মানে পিকেটিং বা আন্দোলন আছে আমাৰ পানীগাঁৱতে গোটেই লখিমপুৰ জিলাৰ চুকে কাণে মানুহবিলাক গৈ তাতেই ডাঙৰ মিটিংবিলাক পাতে গোপন মিটিংবিলাক তাতেই পাতে ডাঙৰ মানে মিটিংবিলাক তাতেই পাতে মুক্তিযুঁজাৰ খগেশ্বৰ বৰাদেৱো আপোনালোকৰ বংশৰে নিশ্চয় মোৰ বংশৰ দৰাদেউ হয় জীৱন বৰা এয়া প্ৰজাখনৰ মাটিৰ মালিক তেওঁ আমাৰ দৰাদেউ হয় তাতেই মানে চব মিটিংবিলাক হয় তাত মানে দেৱেন ফুকন উমা দাসে বহুত কাম কৰিছিলে সেই সময়ত উমা দাসে লিডাৰ লৈ পেলাই তেওঁ মানে বহুত যমুনাৰ জলে কানাই নাও মেলে মাথাৰে মুকলি পাখি ইপাৰৰে পৰা ৰাধাই ডাক দিলে মুখে পাৰে কৰা বুলি কেনেকৈ পাৰ কৰিম ৰাধিকা সুন্দৰী ঘাটত নাইকিয়া নাও যেনে তেনে কৰি দিয়া পাৰে কৰি মথুৰালৈ যাওঁ আপুনি কীৰ্তি শিক্ষকৰ বঁটা পাইছে সাহিত্য সভাৰ আপুনি শিশু সাহিত্যিক বঁটা পাইছে লগতে আপুনি জীৱনজোৰা সাধনা বঁটা পাইছে আপুনি বিভিন্ন গ্ৰন্থ লিখিছে আমি গম পাওঁ গতিকে আপুনি লিখা গ্ৰন্থখিনিৰ বিষয়ে চমুকে কি গ্ৰন্থ লিখিছে অকণমান ৰাইজক জনাই দিলে সকলোৱে ভাল পাব মই লিখা গ্ৰন্থৰ ভিতৰত প্ৰথম হ'ল আইতাৰ সাধুৰ দাপোনত শংকৰ গুৰু আমাৰে মহৎ লোকৰ জীৱনী বোৱাৰী জীৱনৰ সেন্দুৰীয়া আলি আদৰ্শ পুৰুষ জানকী বল্লভ ৰাম কৃষ্ণ গুণনাম আৰু লকডাউনৰ বুৰবুৰণি তেখেতে বিভিন্ন কিতাপ ৰচনা কৰাৰ লগতো কেইবাখনো নাটক লিখিছে প্ৰায় 14খনমান নাটক লিখিছে একাংকিকা নাটক সম্পূৰ্ণ নাটক তাৰ ভিতৰত গীতিয়া লক্ষ্যও আছে অৰুণাচলৰ দূৰদৰ্শন কেন্দ্ৰতো তেখেতৰ বহুতো সৃষ্টি প্ৰদৰ্শিত হৈছে গতিকে সমাজৰ আচলতে প্ৰত্যেকটো স্তৰত তেখেতে কাম কৰি আছে আগতে আমাৰ অসমীয়া সমাজখনত বিয়া বুলি ক'লে মানে এটা উদুলি মুদুলি পৰিৱেশ হৈ থাকে আজিকালি অৱশ্যে মানে বিভিন্ন ধৰণৰ গীত মাতবিলাক টেপত বা সাউণ্ড সিস্টেমত বজোৱা হয় কিন্তু আগতে বিয়া বুলি ক'লে কেৱল আয়তীসকলৰ বিয়া নামেই গোটেই বিয়াঘৰখন মুখৰিত হৈ থাকে গতিকে আপুনি অকণমান যদি সেই সময়ৰ বিয়া নাম এফাকি দুফাকি গাই শুনায় আমাৰ ৰাইজে ভাল পাব বুলি আমি ভাবিছোঁ
বিয়াঘৰত যে বিয়ানামেই প্ৰধান হয় বিয়ানামেই সুন্দৰ কৰি তোলে বিয়াখন বিয়া কৰে লগা কৰে গতিকে আগৰ দিনৰ মানুহবিলাক বৰ আন্তৰিকতাপূৰ্ণ আছিলে সকলো বিয়াতে পূৰ্ণ সহযোগ আগবঢ়াইছিলে আৰু জীয়ৰী বোৱাৰীবিলাকে কি কৰিছিলে ঘৰে ঘৰে বিয়া ঘৰৰ কাৰণে জা জলপান কৰাৰ উপৰিও বিয়া নামৰ মানে আখৰা কৰিছিলে তাৰপিছতে এই বিয়া দিনত খুব বিয়ানাম গাইছিলে এতিয়া এফাকি গাবলৈ কৈছে হয় এতিয়া জোৰোণ যেনিবা আহিলে অকণমান আপুনি পৰিৱেশটোৰ লগত সংগতি ৰাখি যদি দুফাকে এফাকে শুনাই দিয়ে যে জোৰোণ আহিছে বা কইনা গা ধুৱাইছে এনেকৈ যদি অকণমান পৰিৱেশটোৰ লগত কয় তেতিয়া আমাৰ নতুন ল'ৰা ছোৱালীখিনিও কিবা এটা শিকিব পাৰিব এতিয়া যেনিবা জোৰোণ আহি পালেহি এতিয়া অলংকাৰ পাতি লৈ শহুৰ আহি পালেহি গতিকে বিয়াঘৰত বোৱাৰীসকলে গাবলৈ আৰম্ভ কৰিছে ৰাম কৃষ্ণ মাৰাৰ অলংকাৰ ৰাম কৃষ্ণ থোৱা কাটি কৰি হৰি মূৰৈ দেউতাৰ অলংকাৰ থোৱা ৰাম কৃষ্ণ ৰামে দি পঠাইছে ৰাম কৃষ্ণ বিচিত্ৰ অলংকাৰ হৰি মূৰৈ হাতে জোৰে কৰি লোৱা সেই অলংকাৰ পিন্ধিবলৈ হ'ল জোৰোণ আহিলে ছোৱালীয়ে অলংকাৰ পিন্ধিলে তাৰপিছত এতিয়া গধূলি জোৰোণখনৰ অন্ত হ'ল গধূলি আকৌ নোৱাব ধুৱাব হ'ল তেতিয়া নোৱাবৰ সময়ত এই পানী তুলিবলৈ ওলাইছে ওলাওঁতে বোৱাৰী বিয়াঘৰৰ নামতীসকলে গাই আছে ওলাল জাকি মাৰি পুখুৰীৰ মোৱা মাছ ঐ ৰাম ওলাল জাকি মাৰি তৰাহে ওলাল জাকি মাৰি আমাৰে দয়কী ঐ ৰাম আই দেউৰ নগৰৰ পৰাহে ঢোলে ডগৰে সকলোৱে পানী তুলিবলৈ গ'ল আপুনি এই পৰিৱেশটো আজিকালি অকণমান আপুনি মিছ নকৰেনে মানে অভাৱ এটা অনুভৱ নকৰেনে আজিকালি যে বিয়ানামবিলাক প্ৰায় বিয়ানামবিলাকত ক'ৰবাত গাব লাগে কাৰণে গায় কিন্তু বিয়ানামক কেন্দ্ৰ কৰি যে বিয়াখন উঠি যায় সেই পৰিৱেশটো যে নাইকিয়া হৈ গ'ল মনত কেতিয়াবা বেয়া নালাগেনে সেইটো খুব অনুভৱ হয় মোৰ সেইটো খুব অনুভৱ হয় আৰু বিয়াঘৰলৈ মই য'ত বিয়াঘৰলৈ যাওঁ সেইখন বিয়াঘৰত মই নাম গাবলৈও অলপমান বাধ্য কৰাৰ নিচিনা হয় আৰু নিজে নাগালে মই আৰম্ভ কৰি দিলে তাৰপিছত নাম ওলায় আৰু মহিলাসকলৰ মাজত সেইটো হয় আপুনি জনা যিখিনি মানে সম্পদ সেইখিনি আপুনি সমাজ জীৱনলৈ দি থৈ যাবলৈ কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে পদক্ষেপটো চাবলৈ গ'লে প্ৰতি মুহূৰ্ততে কৰি থকা হৈছে কাৰণ যেতিয়া বিয়াবোৰলৈ যাওঁ আজিকালি দেখা পাওঁ বিয়াবোৰত সৰু বিয়া হ'লেও জোৰোণখনৰ হৈ যোৱাৰ পিছতেই খালি আইসকলে খালি পইচাৰ ধান্দাত নাম গাবলৈ আৰম্ভ কৰে দৰাই আহিছে সুদা হাতে নাহিব মটন টফি লৈ আহিব এনেকৈ বুলি নাম গায় গতিকে সেইখিনি গাবলৈ আমি বন্ধ কৰিব নোৱাৰা হ'লোঁ তথাপিতো আমি সময়ৰ যিখিনি বিয়ানাম আমি গাবলৈ আমি ছোৱালীহঁতক শিকাইছোঁ আৰু কওঁ যে এইটো নাম দিয়া যদি নেগায় মই নিজে এই নামটো লগাই দিওঁ আৰু দিহানামৰ ক্ষেত্ৰত আপুনি প্ৰশিক্ষণ ক'ৰবাত ৰাইজক দিছেনে দিহানামৰ ক্ষেত্ৰততো প্ৰশিক্ষণ দি আছোঁ আমাৰ গাঁৱত দিছোঁ যোৱাবাৰ আঞ্চলিক নামত যিটো আঞ্চলিক আমাৰ হেৰি হৈছিলে শংকৰ উৎসৱৰ আঞ্চলিক নাম হৈছিলে তাত ময়ে গুৰি ধৰি নাম এষাৰ দি পেলাই তুলিছোঁ আৰু এই দিহানামৰ কাৰণেই যাতে আমাৰ দিহানামষাৰ সদায় থাকে আইসকলৰ হৃদয়ত যাতে সদায় নাম বস্তু থাকে সেইটো উদ্দেশ্যে মই আঞ্চলিক ভিত্তিত আমাৰ বৃহত্তম গঢ়গাঁও অঞ্চলৰ 23খন গাঁৱৰ আইসকলক একত্ৰিত কৰি বছৰি বুদ্ধ পূৰ্ণিমাৰ দিনাখন নামৰ আয়োজন কৰিলোঁ জুবিন গাৰ্গ তেখেতৰ সম্পৰ্কে আপোনাৰ অনুভৱ কি আৰু আপুনি তেখেতৰ গীতসমূহ শুনিছিলেনে বা কেনেকুৱা ধৰণে আপুনি অনুভৱ কৰিছিলে জুবিন গাৰ্গৰ মৃত্যুত সদৌ অসমবাসীয়ে যেনেকৈ দুখ কৰিছে তেনেকৈ সঁচাকৈ ময়ো দুখ কৰিছোঁ সঁচা কথা ক'বলৈ গ'লে সেইদিনাখনৰ পৰা চকুপানী ওলাই আছে আৰু তাৰ কাৰণে মই চকুটো ৰঙা পৰি আছে আৰু মানে পুৰণি এটা হৈ আছে এই সৌ চকুটো সেইটো কথা হৈছে এয়া জুবিন গাৰ্গৰ আৰু যদি 20 বছৰ জীয়াই থাকি তেওঁ থাকিলেহেঁতেন অসমীয়াক বহুত বস্তু দি যাব পাৰিলেহেঁতেন এতিয়া কি এইটোতে আমাৰ বেছি দুখ লাগিছে যে জানি বুজিও সিদ্ধাৰ্থ শৰ্মাই কিয় তেওঁক বাৰণ নকৰিলে তেওঁক সাগৰলৈ কিয় লৈ গ'লে যিজনে
পানী আৰু জুইৰ পৰা সদায় আঁতৰি থাকিবলৈ ডাক্তৰে পৰামৰ্শ দিছিলে তেওঁক সাগৰলৈ কিয় লৈ গ'ল এই কথাটোৱে গোটেই অসমবাসীক যেনেকৈ হৃদয়ত তলপাৰ লগাইছে মোৰ তেনেকৈ তলপাৰ লগাইছে আৰু এইটো আমি এটা উচিত সঁচাকৈ আইতা বিচাৰটো ঘৰৰ পাই বিচাৰিছোঁ গুৰুত্বপূৰ্ণ কথা কৈছে যে যিটো প্ৰশ্ন আজি বৌদ্ধিক মহলে চৰ্চা কৰিছে সেই প্ৰশ্নটো কিন্তু গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ ককা আইতাহঁতেও উপলব্ধি কৰিছে যি আচলতে সমাজ জীৱনত আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া বা ফেচবুক ইনষ্টাগ্ৰাম তাৰ পৰা বহুত দূৰত তেওঁলোক কিন্তু তেওঁলোকৰ মনতো এটা প্ৰশ্ন হৈছে যে ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক আমি অকণমান দায়বদ্ধহীনতাৰ বাবেই যেন হেৰুৱালোঁ আমি সদৌ শেষত আপোনাক এটা কথা জানিব বিচাৰিছোঁ যে আপুনি জীৱনৰ ইমানখিনি সময় পাৰ হৈ আহিলে ইমানখিনি অভিজ্ঞতা আপুনি লাভ কৰিলে আৰু মানুহৰ জীৱনৰ অভিজ্ঞতাতকৈ ডাঙৰ শিক্ষক কোনো নাই গতিকে আমাৰ দৰ্শকসকলক আপুনি কি পৰামৰ্শ দিব যে প্ৰত্যেকেই সুখী হৈ থাকিবলৈ প্ৰত্যেকে ধুনীয়াকৈ জীৱনটো আগবঢ়াই লৈ যাবলৈ আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা কি পৰামৰ্শ তেওঁলোকক দিব মই উঠি অহা যুৱক চামক বা যুৱতীসকলক এইটোকে ক'ম যে জীৱনটো সঁচাকৈ জুবিনে গোৱাৰ গতে খন্তেকীয়া কাৰোবাৰ জীৱনটোত দুদিনমান পায় কিছুমানে নাপায়েই গতিকে এই জীৱনটোত যাতে আমি কাৰো প্ৰতি কোৰ চোৰ কপট হিংসা নাৰাখি আমি ঈশ্বৰৰ ভাৱটো হৃদয়ত ৰাখি আমি সদায় সৎ পথত সৎ কামত ব্ৰতী আহিব পাৰোঁ সেইটো চিন্তাই মই কৰিবলৈ কৈছোঁ আৰু যি স্বাস্থ্য ৰক্ষাৰ কাৰণে যিখিনি কৰিব পাৰে সকলো ল'ৰা কি ছোৱালী কি ডাঙৰ কি বুঢ়া কি সেইখিনি কৰি জীৱনটো সুখী হ'বলৈ আৰু আনকো সুখৰ কৰি ৰাখিবলৈ বুলি ভাবি পেলাই মই ৰাইজক সেইষাৰ কথাকে মই কৈছোঁ আমি আৰম্ভ কৰিছিলোঁ এটা গীতৰ কলিৰে আৰু আমি সামৰণিও মাৰিব বিচাৰিছোঁ এটা গীতৰ কলিৰে এইকণ সময় আপুনি আমাক দিয়াৰ কাৰণে লগতে আমাৰ দৰ্শকসকলক দিয়াৰ কাৰণে আমি আপোনাক কৃতজ্ঞতা জনাইছোঁ আৰু ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপুনি এনেকৈয়ে 100টা বসন্ত জীয়াই থাকক আৰু একেই টচবজীয়া হৈ আপুনি জিলিকি থাকক দৰ্শক মণ্ডলী তোমালোক সকলোকে মই ধন্যবাদ জনাইছোঁ দেই নমস্কাৰ জনাইছোঁ সকলোকে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আকৌ আহি থাকিম আজিলৈ ইমানটা বিদায় মাগিছোঁ ধন্যবাদ